इंडिया से टिकटॉक तो जा रहा है ना, जाए, मैं नहीं रोऊंगी, पर एक बात प्ले स्टोर पे याद रखना कि मैं इंडिया का कोई भी टिक मित्रों पता नहीं कौन से चित्रों एप्स मैं डाउनलोड नहीं करूंगी। बाय। निकल लौड़े, पहली फुर्सत में निकल, कोई जरूरत नहीं हिंदुस्तान को तेरी, पहली फुर्सत में भोसड़ी के निकल, समझा? खाता है इधर का, गाता है उधर का, मादर चोत, पहली टिकट निकाल और भाग उधर लौड़े, चल मादर चोत। বন্ধুসকল আপোনালোকে গম পাইছে মানে ভিডিঅ'টো দেখি মানে আজি আকৌ কিহৰ বিষয়ে কথা পাতিবলৈ গৈ আছো। কালি মই যোনটো ভিডিঅ' দিছিলোঁ ভাবিছিলোঁ টিকটকৰ বিষয়ে, সেইটোৱে মোৰ শেষ ভিডিঅ', কিন্তু নহয় বন্ধুসকল। মানে কিছুমান নমুনা সহ্য হোৱা নাই, মানে কিছুমান মানুহৰ কথা সহ্য হোৱা নাই, তাকে ভাবিলোঁ আকৌ এটা নতুন ভিডিঅ' বনাওঁ। মোক কিছুমান কথা ক'বলগীয়া আছে, তাকে বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাব। মানে কি ভুল, কাৰ শুদ্ধ, কাৰ ভুল আপোনালোকে কমেণ্টত জনাই দিব বন্ধুসকল। তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ নে কি কোৱা? और ऐसा कुछ भी नहीं होगा, बंद नहीं होगा, क्योंकि बहुत बड़ा प्लेटफॉर्म बन चुका है इंडिया में और बहुत ज्यादा लोग उसको यूज करते हैं। आप बोल ना मादर चोद। चल हट्टी बहन की लोड़ी, चल हट्टी बहन की लोड़ी, चल हट्टी बहन की लोड़ी, चल हट्टी बहन की लोड़ी। इंडियन गवर्नमेंट, तुमने सही नहीं किया। देखो मुझे असली में डायलॉग बोलना पड़ रहा है, कोई साउंड इफेक्ट भी नहीं है पीछे। ओले शैले शूले में। आप मुझे जवाब दीजिए, अब मैं 15 सेकंड की साउंड इफेक्ट पे डबिंग करके अपने एक्टिंग स्किल्स कैसे दिखाऊंगी? देख रहे हो कितना सही कर रही थी मैं। तो क्या अब सीपी के पार्कों में हैंग आउट करने के लिए मेरे पास कोई वजह नहीं रह गई है? अब क्या वहां पे सही में शॉपिंग करने और घूमने जाना पड़ेगा? पर टिकटॉक, इससे पहले कि तुम जाओ, मैं तुमसे कुछ आखिरी शब्द कहना चाहती हूँ। मुझे पता है तुम अपना साउंड इफेक्ट लगा के समझ जाओगे। चीन और सब चाइनीज ऐप बंद कर दिया तो कुछ ही रो रही है। चाइनीज अपना दुश्मन है। बहुत बड़ी गलती हुई मोदी जी को प्राइम मिनिस्टर बना के। जैसे बूंद बूंद से तालाब भरता है ना, वैसे ही छोटे कलाकार से ही बड़ा कलाकार बनता है। मोदी जी आपने टिकटॉक बंद करवा के बहुत बड़ी गलती की। छी मोदी जी, शेम ऑन यू, छी। भाइयों बहनों, यह देश बदल रहा है, लेकिन कुछ लोगों का दिमाग नहीं बदल रहा है। गाइस यार, मैं तो आज से वीडियो बना नहीं पाऊंगा, तो यार आप लोग मेरे फेसबुक पेज है मिस्टर JSB07, तो आप लोग अगर चाहते हो मेरे साथ बात करना तो वहाँ पे जाके आप लोग फॉलो कर लीजिए, तो टिकटॉक नहीं रहेगा। चल भोसड़ी के। এটা কথা, তই ইমান ডাঙৰ মানুহ নহয়, গম পাইছ নাই? তোক কোনোবাই ফলোৱাৰ্ছ কৰিব, ফ'ল' কৰিব, আল কৰিব, বাল কৰিব, এইবোৰ ফকতীয়া লেকচাৰ আৰু নামাৰিবি, গম পাইছ নাই? ভালেই হ'ল, টিকটক ব্ৰেণ্ড কৰিলে বহুত ভাল পাইছোঁ মই, গম পাইছ নাই? আৰু ফেচবুকলৈ নাহিবি, বুজিছ নাই? ফেচবুকত তহঁতি গেলাবলৈ নাহিবি, তহঁতৰ নিচিনা মক্কেলবোৰে ফেচবুকত গেলাবলৈ নাহিবি, গম পাইছ নাই? টিকটকত যি কৰিলি আৰু, এতিয়া ফেচবুকত তহঁতি গেলাবলৈ নাহিবি, বুজিছ নাই? বেলেগ কিবা কাম কৰি থাক। এই টিকটকটোৰ ব্ৰেণ্ড হ'ল, ভালেই হ'ল, বহুত ভাল পাইছোঁ মই, গম পাইছ নাই? ফেচবুকলৈ কেতিয়াও আৰু নাহিবি, লাইক ফ'ল' কোনেও নকৰিবা বন্ধুসকল। তোমালোকে জনাই দিবা এইটো এটা কি বুলি ক'ব লাগে। No, 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 no. টিকটক আৰু টিকটকৰ দ্বাৰা তুমি যদিও তোমাৰ ভাল নাম মৃণাল, কিন্তু প্ৰিন্স নামেৰে তুমি বিখ্যাত আছিলা, ভাল ভাল টিকটক কৰিছিলা, কি ক'বা? এপছটো বন্ধ হৈ যাব এতিয়া? এপছটো বন্ধ হ'ব, একো নাই। টিকটকৰ এটা আমি ফেমিলি আছিলোঁ, ইউজ কৰিম, কিন্তু এইটো এটা মই ক'বলৈ গ'লে এইটো ভালেই হৈছে, কাৰণ এইটো এটা চাইনাৰ এপ হয়। ভাৰত চৰকাৰে কেতিয়াও জনসাধাৰণৰ বেয়াটো কাম নকৰে, যি কৰিছে ভালৰ কাৰণে কৰিছে। তো বন্ধ হৈছে, অলপ বেয়া লাগিছে, খালি এইটো যি ओ भाई मारो मुझे, मारो मुझे, मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है।
এইকেইটা নিউজ চেনেললৈ মোৰ এটাই প্ৰশ্ন, মানে আপোনালোকে মানে এই এনেকুৱা ফকতীয়াবোৰক দেখাই কি পায় মানে? মই সেইটো বুজি পোৱা নাই। মানে ইমানে যদি প্ৰচাৰ কৰিবলৈ মন গৈছে বাতৰি, তেনেহ'লে তাৰ যোনদিনাখন মেট্ৰিক পৰীক্ষা বেয়া হৈছিল, ভাল টিকটকাৰ হিচাপে মই কথাটো কৈছোঁ, তেতিয়া নেদেখাইছিলে কেলৈ বাতৰিত? মোক সেইটো লাগে। এতিয়া যে টিকটকটো বেন হোৱাত তাৰ ওচৰলৈ গৈ তাক প্ৰশ্ন সোধাৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ। আপোনালোকে কিন্তু বহুত কিছুমান মানে অদৰকাৰী বস্তুক দেখায়, গম পাইছে নাই? ইয়াত মই একো বেয়া ভাবি একো কোৱা নাই, মানে সঁচা কথাটোৱে কৈছোঁ। মই যে কোনেও গাত পাতি ল'ব নালাগে কথাটো। মনত যোনখিনি কথা খেলাই আছিল সেইখিনি কথাই ক'লোঁ। আৰু যে কোনোবাই কমেণ্টত আহি যদি কমেণ্ট নিদিয়াটোৱেই মোৰ কাৰণে ভাল বুলি ভাবোঁ, আপোনালোকৰ কাৰণে ভাল বুলি ভাবোঁ মানে দেই। বুজাইহে বুজে মুঠতে। আৰু এটা কথা, এইবোৰ নিউজ মানে আপোনালোকে এতিয়া যি হ'ল আৰু এইবোৰ নিউজ দেখাই লাভ নাই, ব্ৰেণ্ড হৈ গ'ল আৰু। এনেকুৱা ফকতীয়া চবক দেখাই লাভ নাই নহয়। মানে কি অসমৰ বাবে ভাৰতৰ বাবে কি মানে সিহঁতি ভাল কাম কৰিছে দেখা গৈছে আৰু। আপোনালোকে এইবোৰ নেদেখালে ভাল আৰু, হয় নাই বাৰু? আমিও শান্তিত থাকিব পাৰিম। নমস্কাৰ। আজি টিকটক অলৰেডি ব্ৰেণ্ড, অল ক্লজ, একো নাই। ভাৰত চৰকাৰে যিটো কৈছে ভালৰ বাবে কৈছে, কিন্তু টেলেণ্ট বাঢ়ি হৈছিলে টিকটকত বেছিকৈ, গোটেই ইণ্ডিয়াত টেলেণ্ট বাঢ়ি হৈছিলে। কিছুমানে ভিজদামি কৈছিলে, তাক লৈ মন্তব্য নকৰোঁ। কিন্তু টিকটকক আজি এছামে এনেকুৱা বেয়াকৈ হাঁহি আছে টিকটক কৰা সকলক লৈ, ফেচবুকত, ইউটিউবত। আবে তহঁতক সুধো মই একেলা, তহঁতক অপেন সুধিছোঁ, কোনটো মাইকে লালে কোনজনী ছোৱালীয়ে টিকটক কৰা নাছিলি? মোক ক'ব পাৰিবি? অপেন ক'ব পাৰিবি? হা, কোনজনীয়ে কৰা নাছিলি? প্ৰত্যেকজনে টিকটক কৰিছে এটা হ'লেও, কিন্তু ফালিব নোৱাৰিলি। কিন্তু আজি ফেচবুকত মেম' বনাই আল বনাই কেলা এই হাঁহাৰ ৰিয়েক্টটো আজি কেলা টিকটকত মেম' বনাই আল বনাই কেলা এই হাঁহাৰ ৰিয়েক্টটো আজি কেলা টিকটকক বিদায় দিছোঁ। হা, एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। 119 पे इतनी अच्छी पार्टनरशिप चल रही। ओ भाई मारो मुझे, मारो मुझे, मारो। नहीं ये मजाक हो रहा है, एक सेकंड यार, मजाक हो रहा है। नहीं ये हम यहाँ पे क्या करने हैं? হাঁহিব পাই আছ কেলা, লোকৰ ফটোখন আনি কেলা হাঁহাৰ ৰিয়েক্টটো দেখাই আছ, হয় নহয়? টিকটক গ'ল, কোনটোৱে টিকটক কৰা নাছিলি কেলা? আৰু বিশেষকৈ কওঁ এতিয়া ইউটিউবাৰ মেইন ৰষ্টাৰ 3জনৰ নাম লৈছোঁ কেলা। অসমৰ ডেকা মিষ্টাৰ ৰাজা আৰু বিকাশ আমিন। তুমি এতিয়া কোনখন বিলত যাবা কেলা মাছ ধৰিবলৈ? অসমৰ ডেকা, চশমা পিন্ধি ল'বি এবাৰ। মিষ্টাৰ ৰাজা কিলকিলি বাৰত তই কেলা। আৰু কি মিষ্টাৰ আজি কি অসমৰ ডেকা হাঁহিছিলি কেলা টিকটকলৈ? আজি তই কৰা নাছিলি নেকি টিকটক? হা, তই কৰা নাছিলি? ইউটিউবাৰ এতিয়া কি কাক ৰ'জ কৰিবি কেলা? হা, কা ফটো আনি ৰ'জ কৰিবি, কা ভিডিঅ' আনি ৰ'জ কৰিবি কেলা? বিকাশ আমিন, হা, বিকাশ আমিনটো কেলা গোটেইডাল চেচেই কেলা, আৰু যে ফেচবুকত কেলা এই মেমো বনাই আল চাল বনাই কেলা হিলাই আছ টিকটকাৰ সকলক কেলা, ডাউন দি আছ। তহঁতে কঞ্চা হিলাই আছ কেলা চেট? হা, কঞ্চা হিলাই আছ ফেচবুকত? মেমোটো বাহিৰে আৰু পাৱ নেকি? বন্ধুসকল, আপোনালোকে বাৰু আগতে শুনিছিলেনে বাৰু মেমো মানে কি এইটো মেমো? এইটোক মানে বহুত দিনৰ পৰা মই দেখি আছিলোঁ, মানে ইয়াৰ ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু আজি বনালোঁ আৰু। বন্ধুসকল, ইয়াক মই বিশেষ একো নকওঁ, আপোনালোকে জনাই দিব কমেণ্টত। মানে ইয়াৰ কিছুমান দিছে নাই কি বাক্য কৈছে, ইয়াৰ ইমান মুখত বেয়া কথা, এইটো সিহঁতক নাই। মানে বন্ধুসকল আপোনালোকে জনাই দিব, মই নকওঁ একো, আপোনালোকে কমেণ্টত জনাই দিব এইটো কি বুলি ক'ব লাগে। তেন্তে বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানটোৱেই আছিল।